सहेली साली दीवाना বিবিনগৰ বাপ নানা ৰব ওলাই নাযাব কাৰণ মই ইয়াত কোনো সম্পৰ্কৰ বিষয়ে কৈ থকা নাই মই কৈ আছো এইবিলাক কিছুমান ঠাইৰ নাম বিশ্বাস হয়নে যদি নহয় চাই থাকক আজিৰ এই ভিডিঅটো হাই গাইস ওয়েলকাম টু মাই ইউটিউব চ্যানেল আজি মই ভিডিঅটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিব বিচাৰিম হয় মই বুজা পাইছো কি বকবক কৰিবলৈ আছে সোনকালে ক সৰি গাইস মই এনেদৰে কৈ পেলাই অলপ এন্টাৰটেইন কৰিবলৈ বিচাৰিছো আপোনালৈ মোৰ ৰিকুৱেষ্ট হ'ল যে আপুনি মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশন বেলটো অন কৰি দিব যাতে মই আপলোড কৰা যিকোনো ভিডিও আপুনি সকলোতকৈ আগতে দেখিব পাৰে গাইস ট্ৰেইলাৰত দেখা নামবিলাক হ'ল ভাৰতবৰ্ষত থকা কিছুমান ফানি ঠাইৰ নাম তেনেহলে আহক এতিয়া আমি আৰু কিছুমান এনেকুৱা ঠাইৰ নাম চাই লওঁ নাম্বাৰ 1 কালা বকৰা মানে কলা ছাগলী নাম্বাৰ 2 বেছা মানে মহ আমাৰ নেক্সট নম্বৰত আছে বিটিয়া মানে ছোৱালী নেক্সট আছে ডিভাইন নগৰ মানে হৰগৰ নেক্সট আছে সালি মানে অসমীয়াত আমি যেটো খুৰহালি বুলি কওঁ তাৰ পিছত দিৱানা তো আপোনালোক সকলোৱে বুজি পাইছে নানা মানে খুৰা তাৰ পিছত আছে বাপ মানে দেউতা তাৰ পিছত আছে সেহেলি মানে বান্ধৱী তাৰ পিছত বিবি নগৰ তাৰ মানে গৈনিয়কৰ নগৰ হয় এটো তো গাইস এই আছিল আজিৰ ভিডিও মই ভিডিওত কোৱা কথাবিলাক সিৰিয়াস হিচাপে নলব মই জাস্ট মজা কৰি পেলাই এনেকুৱা ধৰণৰ যে ঠাইৰ নাম আছে সেই ইনফৰমেশনটো আপোনালোকক দিব বিচাৰিছো থ্যাঙ্কস ফৰ ওয়াচিং